হেল্ল' গাইজ, ছাত্ৰ ছাত্ৰীসকল যিসকলে ACS ফাৰ্ষ্ট ইয়াৰৰ ছায়েন্স ষ্ট্ৰীমত এতিয়ালৈকে এডমিশ্যন লৈছে আৰু যিসকলে ল'ম বুলি ভাবি আছে, ভিডিঅ'টো সেইসকলৰ কাৰণে আজি ফাৰ্ষ্ট ইয়াৰৰ কি কিতাপ লাগিব সকলোখিনি লৈ আহিছোঁ। অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰৰ কিতাপ কালেকশ্যন, অৰ্থাৎ বুক কালেকশ্যনৰ বিষয়ে আজি আলোচনা কৰিম যে ফাৰ্ষ্ট ইয়াৰত কেইটা কিতাপ লাগিব আৰু কেইটা কিতাপৰ ভাগ কেইটা কি তো দেৰি নকৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তাৰপিছত আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু সকলো ধৰণৰ ন'টিছ, সকলো ধৰণৰ সহায় এইটো চেনেলৰ পৰা আপোনালোকে পাই থাকিব। তো আপোনালোকৰ ফাৰ্ষ্ট ইয়াৰ ACS ফাৰ্ষ্ট ইয়াৰৰ যদি আপুনি ছায়েন্স ষ্ট্ৰীমত লয়, তেতিয়াহ'লে আপোনালোকে যদি ইংলিছ মিডিয়াম বা এছামিছ মিডিয়ামত লয়, কিতাপ একে হ'ব। জাষ্ট কিতাপখিনিৰ এটাত অসমীয়া থাকিব অনলি আৰু এটাত অনলি ইংলিছ থাকিব। তো আপোনালোকৰ টোটেল ছাবজেক্ট হ'ব 6টা। তাৰ ভিতৰত 2টা ছাবজেক্ট আপোনালোকৰ কম্পালচাৰী হ'ব। যি 2টা ছাবজেক্ট নহ'ব আপোনালোকৰ, সেই 2টা ছাবজেক্ট হ'ল, যদি এছামিছ মিডিয়ামত হয়, এছামিছ অৰ্থাৎ এছামিছ কিতাপটোৰ নাম সাহিত্য সৌৰভ, তাৰপিছত ইংলিছ কিতাপটোৰ নাম হৰ্ণবিল আৰু ৰিপিট যিটো কিতাপৰ নাম স্নেপশ্বট। তাৰপিছত আপোনালোকৰ 3 নম্বৰ কিতাপৰ ভিতৰত আহিব আপুনি ছায়েন্স ষ্ট্ৰীমৰ প্ৰথমটো কিতাপ পদাৰ্থ বিজ্ঞান অৰ্থাৎ ফিজিক্সৰ 2টা ভাগ আছে, ফাৰ্ষ্ট আৰু ছেকেণ্ড। তো পদাৰ্থ বিজ্ঞান 1, পদাৰ্থ বিজ্ঞান 2, ফিজিক্স 1, ফিজিক্স 2। তাৰপিছত এই ফিজিক্স কিতাপটোৰ লগতে আপোনালোকক ফিজিক্স কিতাপটো অৰ্থাৎ পদাৰ্থ বিজ্ঞান কিতাপটোৰ এটাকৈ প্ৰেক্টিকেল কিতাপ কিনিব লাগিব। তাৰপিছত 4 নম্বৰত আহিব আপোনালোকৰ কেমেষ্ট্ৰি অৰ্থাৎ ৰসায়ন বিজ্ঞান, য'ত কেৱল ৰসায়নবিলাকৰ অৰ্গেনিক এণ্ড ইনঅৰ্গেনিকৰ বিষয়ে আলোচনা কৰা হ'ব। আৰু ইয়াৰো ছেম 2টাকৈ পাৰ্টত ভাগ কৰা আছে, যে ফাৰ্ষ্ট পাৰ্ট আৰু ছেকেণ্ড পাৰ্ট। আপোনালোকে তাৰ লগতে এটাকৈ প্ৰেক্টিকেল বুক কিনিব লাগিব। তাৰপিছত আহিব আপোনালোকৰ জীৱবিজ্ঞান। আপোনাৰ যদি ডক্টৰ হোৱা, তেতিয়াহ'লে এইটো জীৱবিজ্ঞান আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এখন কিতাপ, আৰু যাৰ কোনো পাৰ্ট নাই, কিন্তু তাৰ লগতে এটা ব্যৱহাৰিক বিজ্ঞান অৰ্থাৎ প্ৰেক্টিকেল বুক কিনিব লাগিব। তাৰপিছত আহিল থকা যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আমাৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। গাইজ, ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টসকলে বেছিকেলি আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি ৰাখে আমাৰ চেনেলটো, আপোনালোকৰ কাৰণে বহুত সুবিধা হ'ব। আমাৰ চেনেলটোত আপোনালোকক ৰিলেটেড কৰি বহুত ভিডিঅ' বনোৱা হ'ব। তাৰপিছত একেবাৰে শেষ আহিল মেথছ। ইয়াৰ কাৰণে কোনো আপোনাক ব্যৱহাৰিক বা প্ৰেক্টিকেল বুক কিনিব নালাগে, কিন্তু আপোনালোকক প্ৰত্যেকটো কিতাপৰ কাৰণে আপোনালোকক গাইড বুক কিনিব লাগিব। আপোনালোকে কিনিলে বহুত ভাল। তো যদি গাইড বুক লাগে তো কমেণ্ট কৰিব, মই এটা নিশ্চয় ভাল গাইড বুকৰ কাৰণে ভিডিঅ' বনাই দিম। থেংক ইউ এভৰিৱান, বাই বাই।